এয়া চাইছেনে? এয়া চাওক, ৰাস্তাৰ মাজত পচা আলুৰ বস্তা পেলাই থৈ গৈছে। যোনে কৰিছে সিটো নিশ্চয় বেয়া মানুহ, ভাল মানুহটো নহ'ব। এই যে লেতেৰাখিনি পেলাইছে, ইমান ভাল ৰাস্তা, ইমান ভাল জেগাটো যে ইমান লেতেৰা পেলাইছে, এইটো কামবোৰ ভাল কৰিছে নে কওকচোন? বন্ধ ওলাই ন? এইফালে ডন বস্কো স্কুল আৰু এইফালে ফায়াৰ ব্ৰিগেড অফিচ, এই ৰাস্তাত যে পেলাইছে কিমান বেয়া কাম কৰিছে। আমাৰ এইফালে বদনাম হ'ব আৰু ইমান পচা আলুকেইটা পেলাইছে, ইমানে মানে গোন্ধাব এদিন দুদিনৰ পিছত। এতিয়া ইয়াত উঠাবলৈ কোননো আহিব কওকচোন? নাম ইমান দূৰৰ পৰা মিউনিচিপালিটি বৰ্ডৰ মানুহ নাহিব, এইটো পঞ্চায়তত পৰিছে। মিউনিচিপালিটি বৰ্ডৰ মানুহ ক'ৰ পৰা আহিব? পঞ্চায়ততো এইবোৰ কামবোৰ নকৰেই, চাফা কোনে কৰিব এইটো কওক? এই ৰাস্তাটো যে ইমান পৰিষ্কাৰ, ৰাস্তাটো ইমান লেতেৰা কৰিছে, যোনেই বা এইটো কৰিছে মইতো ক'ব নোৱাৰোঁ, কিন্তু মই এটাই ক'ব বিচাৰোঁ, এনেকুৱা বেয়া কাম নকৰিব। এই ৰাস্তাটো ইমান ক্লিন ৰাস্তা হয়, এইফালে চাওক কিমান ক্লিন হয়। আৰু এই ৰাস্তাটো কোনটো ৰাস্তা হয় গম পায়নে? এইফালে চাওক, এইফালে হৈছে লংকা টাউন, লংকা ফায়াৰ ব্ৰিগেড অফিচ, আৰু এইফালে আগফালে তাতে ডন বস্কো স্কুল লংকাৰ। হোজাই ৰোড হয় এইটো, হোজাই ৰোড। এইটো ক'ব গ'লে মেইন ৰোড হয়, এইটো ৰাস্তা দিয়ে হোজাই যাব পাৰে। লংকাৰ পৰা হোজাই যোৱা ৰাস্তা এইটোৱে হয়। অইন যিকেইটা ৰাস্তা আছে বেলেগ বেলেগ ৰাস্তাবোৰ ভাঙি টুটা ফুটা হৈ বেয়া হৈ গ'ল, কিন্তু আমাৰ এইটো ৰাস্তাটো ইমানে ভাল ৰাস্তা। এই ৰাস্তাত আনি মানে আৰম্ভ কৰি দিলে, মানে জাবৰ জোঁথৰ লেতেৰা পেলোৱা আৰম্ভ কৰি দিলে। ইমান দিনলৈকে ভাল আছিলে, এতিয়া অৱশেষত এই ৰোডটো বেয়া কৰিব। যোনবোৰে এইবোৰ কাম কৰে, মই যদি দেখা পালোহেঁতেন ইয়াতে, মইতো তাক কাণত ধৰাই এইকেইটা উঠাই দূৰত নি পেলালোহেঁতেন। কিন্তু মই এটাই ক'ব বিচাৰোঁ, যোনে পেলাইছে তালৈতো এই ভিডিঅ'টো নাযাব, কাৰণ অভদ্ৰ মানুহ এটা, যোনে মানে পৰিৱেশ নষ্ট কৰে, সিয়ে এইবোৰ কাম কৰিছে। আৰু সিয়ে চাগে মোবাইল ইউজ কৰে নাই, গেৰাণ্টি নাই। যদি মোবাইল ইউজ কৰিলেহেঁতেন, ভাল পৰিস্থিতি তাৰ থাকিলেহেঁতেন, তাৰ পৰিৱেশটো ভাল হ'লেহেঁতেন, তেনেহ'লে এনেকুৱা কাম নকৰিলেহেঁতেন। তো যি হওক, যোনে পেলাইছে তালৈতো এইটো ভিডিঅ' নাযাব। কিন্তু আপোনালোকক মই কৈ আছোঁ, আপোনালোকৰ আশে পাশে যদি এনেকুৱা দেখে, এনেকুৱা যদি পায়, একেবাৰে কাণত ধৰি চুচুৰাই চাফা কৰাব। মই এটাই বিনম্ৰ অনুৰোধ কৰিম চবকে, যাতে আপোনাৰ নিজৰ ঘৰৰ সন্মুখ যেনেকৈ পৰিষ্কাৰ কৰি ৰাখে, এই ৰাস্তাটো পৰিষ্কাৰ কৰি ৰাখিব। আপোনালোকক কি ক'বলগীয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এটাই অনুৰোধ চবকে, আমাৰ লংকা, আমাৰ হোজাই ডিষ্ট্ৰিক্ট, আমাৰ অসমখন পৰিষ্কাৰ কৰি ৰাখিব। কোনেও এনেকুৱা বেয়া কাম কৰিব নিদিব। বন্ধু বান্ধৱীসকল কমেণ্ট কৰক আপোনালোকক কি ক'বলগীয়া আছে। বাকী মোৰতো আৰু একো ক'বলগীয়া নাই। ধন্যবাদ।